মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয়মান শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠখনৰ 5 নম্বৰ 7ৰ প্ৰশ্ন উত্তৰবোৰ আমি শাসন ব্যৱস্থাৰ আলোচনা কৰিব ওলাইছোঁ। 3 নম্বৰ প্ৰশ্নটি কটো হৈছে আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপাল গৰাকীৰ নাম। খালী ঠাই পূৰণ কৰা। ইয়াৰ উত্তৰটো হ'ব জগদীশ মুখী। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ক নম্বৰটো হৈছে আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম নৰেন্দ্ৰ মোদী। ঘটো হৈছে বৰ্তমান আমাৰ দেশৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম ৰামনাথ কোবিন্দ। ইয়াৰ পিছত প্ৰশ্ন উত্তৰবোৰ হৈছে 4 নম্বৰটো হৈছে ৰজাৰ শাসন কেনেকুৱা আছিল। উত্তৰটি হ'ব দয়ালু ৰজাবোৰৰ প্ৰজাৰ প্ৰতি শাসন ব্যৱস্থা অতি ভাল আছিল। আনহাতে নিৰ্দয় ৰজাৰ শাসন কঠোৰ আছিল। বিনা দোষতে বা বিনা কাৰণতে শাস্তি দিয়া হৈছিল। 5 নম্বৰ প্ৰশ্নটি হৈছে শাসন নীতি মানে কি বুজা লিখা। উত্তৰ হ'ব এখন ৰাজ্য দেশ চলাবলৈ যিবোৰ নীতি নিয়ম ঠিক কৰি লোৱা হয় সেই নীতি নিয়মবোৰকে শাসন নীতি বোলা হয়। 6 নম্বৰ প্ৰশ্নটি হৈছে মহকুমা আৰু জিলাৰ মুখিয়ালজনক কি বোলা হয়। উত্তৰটি হ'ব মহকুমাৰ মুখিয়ালজনক মহকুমাধিপতি আৰু জিলাৰ মুখিয়ালজনক জিলাধিপতি বোলা হয়। আৰু 7 নম্বৰ প্ৰশ্নটি দিছে, এইটো 3 নম্বৰ থাকিব এই প্ৰশ্নটি পৰীক্ষাত। পৰিয়াল এটা সুন্দৰভাৱে চলাবলৈ কেনেদৰে কাম কৰা উচিত। উত্তৰটি হ'ব পৰিয়াল এটা সুন্দৰভাৱে চলাবলৈ হ'লে সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব। ডাঙৰসকলে টকা পইচা উপাৰ্জন কৰা, বজাৰ সমাৰ কৰা, ঘৰ সজা, খৰচ পাতি হিচাপ ৰখা, ৰন্ধা বঢ়া আদি বিভিন্ন কামত সহায় কৰা উচিত। ঠিক সেইদৰে ল'ৰা ছোৱালীসকলে ভালদৰে পঢ়া শুনা কৰা, আজৰি সময়ত খেল ধেমালি, নাচ গান কৰা, ঘৰৰ বিভিন্ন কামত মা দেউতাক সহায় কৰা আদি কামবোৰ কৰি আমি আমাৰ পৰিয়াল এটি সুন্দৰভাৱে চলোৱাত সহায় কৰিব পাৰোঁ। আৰু ইয়াৰ প্ৰশ্ন উত্তৰ পাঠৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকে পাই চাবা। তোমালোকে তাৰ পিছৰ ভিডিঅ'বিলাক চাই ল'বা। পাৰিলে লাইক আৰু শ্বেয়াৰ কৰি দিবা। আজিলৈ ৰাখিছোঁ, বাই।